লকডাউনৰ সময়ত আৰক্ষীৰ টিকাকৰণ আপুনি বহুত দেখিছে। এইবাৰ চাওক ৰাজপথত এগৰাকী মহিলাৰ স্মাকডাউন। মহিলাগৰাকীয়ে খেদি খেদি ধৰিছে এজন যুৱকক। এজনে ধৰি দিছে, মহিলাগৰাকীয়ে চেণ্ডেলেৰে গালত সোধাইছে প্ৰচণ্ড কাণতলীয়া স্বৰ। যুৱকজনে চিঞৰিছে, মা কচম একো মই খোৱাই নাই। এজনে বন্ধুক সহায় কৰিছে থিয় হৈ থাকিবলৈ। আনফালে এজনে প্ৰদৰ্শন কৰিছে সুৰা নৃত্য আৰু তাৰ পাছত ঘোৰ নিদ্ৰাত মগ্ন। হয়, লকডাউনৰ বাবে বিধ্বস্ত অৰ্থনীতি উদ্ধাৰৰ দায়িত্ব পৰিল সুৰাপানীৰ ওপৰত। সুৰাপানেৰে দেশৰ অৰ্থনীতি উদ্ধাৰৰ দায়িত্ব লোৱা তিনি বন্ধুৱে একেলগে সুৰাপান কৰি দেশক প্ৰদান কৰিলে অৰ্থনৈতিক সকাহ। পিছে দেশ উদ্ধাৰ কৰিবলৈ গৈ নিজৰ অৱস্থাহে ধলং পলং তিনিওজনৰ। ঘৰত থবলৈ আহি সন্মুখীন হ'ল এই অনাহুত পৰিস্থিতিৰ। এই দৃশ্য গোলাঘাটৰ। সুৰা বিক্ৰীৰে অৰ্থনীতি সবল কৰিব খোজা দেশৰ সুৰাপায়ীসকলৰ পৰিয়ালৰ ভেটি থৰক বৰফ হৈ পৰিছে। দেশৰ অৰ্থনৈতিক ভেটিক খহাৰ সময়ত মদ হৈ পৰিছে ৰাজহ সংগ্ৰহৰ এক উপায় আৰু সুৰাপায়ীসকল হৈছে একমাত্ৰ ভৰসা। কেন্দ্ৰীয় চৰকাৰে সুৰাৰ ওপৰত ধাৰ্য কৰিছে অতিৰিক্ত 25% ৰাজহ কৰ, যাৰ ফলত বিলাতী সুৰাৰ বটলত পূৰ্বৰ তুলনাত অধিক হৈছে মূল্য। যেতিয়া ৰাজ্যত আলু পিঁয়াজৰ দামে শতকৰা ঘৰত স্থান পাইছিল, তেতিয়া গাঁৱে ভূঞে চহৰে নগৰে উঠিছিল উত্তাল প্ৰতিবাদ তথা আন্দোলনৰ জোৱাৰ। আৰু এতিয়া অধিক মূল্যত সুৰা ক্ৰয় কৰিবলৈ হোৱাৰ বাবে সুৰাৰ বিপণীত গ্ৰাহকৰ অভাৱনীয় ভিৰ। নাই কোনো আন্দোলন, নাই কোনো অভিযোগ। কিন্তু গুৰুত্বপূৰ্ণ কথা এই যে যদিও চৰকাৰৰ বাবে ৰাজহ সংগ্ৰহৰ এই এক সুলভ পথ, কিন্তু লকডাউনৰ সময়ত খাটি খোৱা মানুহৰ কাৰণে ই দুৰ্যোগৰ এক চৰম পথ। কিয়নো ৰাজ্যত শতকৰা দেওনা অতিক্ৰম কৰিলে কৰোণা আক্ৰান্তই। সময় থাকোঁতেই নিয়ন্ত্ৰণ নকৰিলে ভয়ংকৰ দিশলৈ গতি কৰিব পাৰে মানৱ জাতিৰ অস্তিত্ব। গোলাঘাটৰ পৰা বিকাশ গগৈৰ প্ৰতিবেদন, জাগৰণ টাইমছ। কিবা খাই আছা নেকি তুমি? কিবা খাই আছা নেকি? অকণমান খাইছোঁ, এতিয়াও হেৰি বেলেগকো খুৱাইছা? নাই, বেলেগ খোৱা নাই। অকলে খাইছা তুমি? তাৰ মাৰপিট কিহৰ কাৰণে হৈছিলে? মাৰপিট হৈছে মানে কি, মানে সিৰ লগত কাজিয়া হৈছে, মোৰ লগত অকণমান কৰিছে।